Hello students, welcome to the Political Insider. Political Insider aloi tumaluk hokoluke swagatam janaisu. Dear students, today I am going to discuss some other important topic from the chapter called Nation Building and its Problems. Chatra chhatri hokol, aji moi itimodhye alochona kori thoka jati nirmanor prottyaban homu এই চেপ্টাৰটোৰ অন্যান্য ইম্পৰ্টেন্ট টপিক কিছুমান আলোচনা কৰিম। আজি আমি আলোচনা কৰিব লোৱা ইম্পৰ্টেন্ট বিষয়সমূহ হ'ল the integration of princely states into the Indian Union, ৰাজশাসিত ৰাজ্যসমূহক ভাৰতবৰ্ষৰ লগত সামিলীকৰণ, linguistic reorganization of states, ভাষাৰ ভিত্তিত ৰাজ্য পুনৰ্গঠন। ইয়াৰ উপৰি মই শেষত কেতবোৰ প্ৰশ্ন আৰু উত্তৰ সম্পৰ্কেও আলোচনা কৰিম। গতিকে ভিডিঅটোৰ শেষলৈকে তোমালোকে চাই থাকিবা। ব্ৰিটিছ ইণ্ডিয়া, ব্ৰিটিছ ভাৰত। British India was divided into the British Indian provinces and the princely state. ব্ৰিটিছসকলে যেতিয়া ভাৰতবৰ্ষক শাসন কৰি আছিল, তেতিয়া ব্ৰিটিছসকলে ভাৰতবৰ্ষক দুটা ভাগত বিভক্ত কৰিছিল। এটা আছিল ব্ৰিটিছ ভাৰতীয় প্ৰদেশ আৰু আনটো আছিল দেশীয় ৰাজ্য। তোমালোকে স্ক্ৰীনত এখন মেপ দেখিছা, য'ত পিংক কালাৰৰ মাধ্যমেৰে প্ৰিন্সলি ষ্টেটছসমূহ আৰু য়েল্লো কালাৰৰ মাধ্যমেৰে ব্ৰিটিছ ইণ্ডিয়া বা ব্ৰিটিছ ভাৰতীয় প্ৰদেশসমূহক দেখুওৱা হৈছে। Now let's learn the meaning of British Indian provinces and the princely state. এতিয়া আমি ব্ৰিটিছ ভাৰতীয় প্ৰদেশ আৰু দেশীয় ৰাজ্য মানেনো কি সেই সম্পৰ্কে আলোচনা কৰিম। The British Indian provinces were directly under the control of the British government. ব্ৰিটিছ ভাৰতৰ প্ৰদেশসমূহ ব্ৰিটিছ চৰকাৰৰ প্ৰত্যক্ষভাৱে অধীনস্থ। আনহাতে princely states were ruled by the princes. The princely states enjoyed some form of control over their internal affairs. অৰ্থাৎ ৰজাৰ দ্বাৰা শাসিত অসংখ্য ডাঙৰ আৰু সৰু ৰাজ্যসমূহক দেশীয় ৰাজ্যৰ আখ্যা দিয়া হৈছিল। এই দেশীয় ৰাজ্যসমূহৰ ৰজাসমূহে ব্ৰিটিছৰ সৰ্বোচ্চতা স্বীকাৰ কৰাৰ বিনিময়ত তেওঁলোকে আভ্যন্তৰীণ কাৰ্যকলাপত কিছু পৰিমাণে নিয়ন্ত্ৰণ সাব্যস্ত কৰিবলৈ সমৰ্থ হৈছিল। ইয়াৰ পৰা আমি বুজি পালো যে ভাৰতবৰ্ষত যেতিয়া ব্ৰিটিছসকলে শাসন কৰি আছিলে, তেতিয়া ব্ৰিটিছসকলে নিজৰ শাসন আৰু শক্তিশালী কৰিবৰ কাৰণে দেশীয় ৰাজ্যসমূহক কিছু পৰিমাণে ক্ষমতা বা অধিকাৰ প্ৰদান কৰিছিল। ইয়াৰ পৰা তেওঁলোকে কিন্তু দেশীয় ৰাজ্যসমূহৰ পৰা সকলো ধৰণৰ সা-সুবিধাও গ্ৰহণ কৰিছিল। আনহাতে ব্ৰিটিছ ভাৰতীয় প্ৰদেশসমূহ আছিল সম্পূৰ্ণ বা প্ৰত্যক্ষভাৱে ব্ৰিটিছৰ অধীনত, য'ত অধিকাংশ শোষণ তেওঁলোকে এইবোৰ অঞ্চলতেই কৰিছিল। Now the problem of integration. The integration of princely states into the Indian Union was a big problem after independence. The integration process was not smooth and it involved many problems. ৰাজশাসিত ৰাজ্যসমূহক ভাৰতবৰ্ষৰ লগত সামিলীকৰণ কৰাটো আছিল অত্যন্ত জটিল আৰু বিভিন্ন সমস্যাৰে জড়িত কাৰ্য। Because at the time of independence, the British rulers announced that with the end of their rule over India, paramountcy of the British crown over 565 princely states would also lapse. The British ruler also declared that all these states were free to join either India or Pakistan or remain independent if they so wished. This was a serious problem. ভাৰতৰ স্বাধীনতা আইনৰ দ্বাৰা দেশীয় ৰাজ্যসমূহৰ ওপৰত ব্ৰিটিছ চৰকাৰৰ সাৰ্বভৌম নিয়ন্ত্ৰণৰ অৱসান ঘটোৱা হয়। আৰু ইয়াৰ পৰৱৰ্তী সময়ত ব্ৰিটিছসকলে ঘোষণা কৰে যে প্ৰস্তাৱিত ভাৰত যুক্তৰাষ্ট্ৰত যোগদান কৰা অথবা নকৰাৰ ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত গ্ৰহণৰ অধিকাৰ ৰজাসকলৰ থাকিব। ব্ৰিটিছ শাসনৰ অৱসানৰ লগে লগে প্ৰত্যেক দেশীয় ৰাজ্যই পূৰ্বৰ সকলো ক্ষমতা উভতাই পাব। তাৰোপৰি প্ৰত্যেক দেশীয় ৰাজ্যৰ সংবিধান, ভৌগোলিক অখণ্ডতা আৰু ৰাজ পৰিয়ালৰ উত্তৰাধিকাৰী সংক্ৰান্তীয় আইন কানুন একেধৰণেই থাকিব। এই ব্যৱস্থাৰ জৰিয়তে দেশীয় ৰাজ্যসমূহে ভাৰত অথবা পাকিস্তানৰ সৈতে ৰাজনৈতিক সম্পৰ্ক স্থাপনৰ ক্ষমতা লাভ কৰিলে।
ভাৰতত সেই সময়ত 565খন সৰু ডাঙৰ দেশীয় ৰাজ্য আছিল। এই দেশীয় ৰাজ্যসমূহত জনসাধাৰণৰ পৰিৱৰ্তে ৰজাৰ সিদ্ধান্ত গ্ৰহণৰ অধিকাৰ আছিল। অৰ্থাৎ জনসাধাৰণতকৈ অধিক গুৰুত্ব প্ৰদান কৰা হৈছিল ৰজাক। ই এটা অতি গুৰুতৰ সমস্যা ৰূপে থিয় দিছিল, কাৰণ ইয়াৰ জৰিয়তে একত্ৰিত ভাৰতৰ ভৱিষ্যতৰ প্ৰতি ভাবুকিৰো সৃষ্টি হৈছিল। The unification process was threatened because the ruler of Travancore declared his independence. The Nizam of Hyderabad made a similar announcement. The Nawab of Bhopal also had a similar opinion. Thus, after independence, the integration process became a big problem. The situation was critical. There was the possibility of further division of the country. দেশীয় ৰাজ্যসমূহক ভাৰতবৰ্ষত অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত সমস্যা আৰু অধিক জটিল হৈছিল যেতিয়া ট্ৰাভেনকৰৰ শাসকে ঘোষণা কৰিছিল যে তেওঁৰ ৰাজ্য স্বাধীনভাৱে থাকিব, আৰু ইয়াৰ পাছতে হায়দৰাবাদৰ নিজামেও একেধৰণৰ মত ব্যক্ত কৰিছিল। আনকি ভূপালৰ নবাবেও সংবিধান মহাসভাত যোগদান কৰিবলৈ অসন্মত হয়। অৰ্থাৎ স্বাধীনতাৰ পিছত ভাৰত পুনৰ সৰু সৰু ৰাজ্যত বিভক্ত হৈ পৰাৰ আশংকা পৰিলক্ষিত হয়। কিন্তু ভাৰতবৰ্ষৰ জাতীয় নেতাসকলৰ লক্ষ্য আছিল এই ক্ষেত্ৰত ভাৰতবৰ্ষক একত্ৰিত কৰি ৰখা তথা গণতন্ত্ৰক সম্পূৰ্ণ ৰূপত প্ৰতিষ্ঠা কৰা। সেয়েহে ভাৰতবৰ্ষত দেশীয় ৰাজ্যসমূহক অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল সেই সময়ৰ উপ-প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী চৰ্দাৰ বল্লভ ভাই পেটেলদেৱে। তেখেতৰ নেতৃত্বত বহুকেইখন ৰজাই শাসন কৰা ৰাজ্য ভাৰতবৰ্ষত অতি সহজেই অন্তৰ্ভুক্ত হ'ল। কিন্তু তাৰ মাজত এনে কিছুমান ৰাজ্য আছিল যি স্বাধীনতাৰ সময়ত বা স্বাধীনতাৰ পাছতো ভাৰতবৰ্ষত অন্তৰ্ভুক্ত হ'ব বিচৰা নাছিল। Before 15th August 1947, peaceful negotiation had brought almost all states whose territories were contiguous to the new boundaries of India into Indian Union. The rulers of most of the states signed a document called the Instrument of Accession, which meant that their state agreed to become a part of the 1947 চনৰ 15 আগষ্টৰ পূৰ্বে ভাৰতৰ চাৰিসীমাত লাগি থকা বহু দেশীয় ৰাজ্যই ভাৰতবৰ্ষৰ লগত শান্তিপূৰ্ণভাৱে আলোচনা কৰে, আৰু এই আলোচনাৰ পাছত বহু কেইজন দেশীয় ৰাজ্যৰ ৰজাই ভাৰতবৰ্ষৰ লগত চৰ্ত সম্বলিত চুক্তিপত্ৰত স্বাক্ষৰ কৰে। এই চৰ্ত সম্বলিত চুক্তিপত্ৰ বা ইনষ্ট্ৰুমেণ্ট অফ এক্সেছন হ'ল এনে এক চুক্তি যাৰ মাধ্যমেৰে এই ৰাজ্যৰ শাসকসকলে ভাৰতবৰ্ষত অন্তৰ্ভুক্ত হোৱাৰ কথাটো মানি লয়। But accession of the princely states of Junagadh, Hyderabad, Kashmir and Manipur proved more difficult than the rest. কিন্তু ৰজাই শাসন কৰা ৰাজ্যসমূহক ভাৰতবৰ্ষত অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত আটাইতকৈ জটিল সমস্যাৰ সৃষ্টি কৰিছিল হায়দৰাবাদ, মণিপুৰ, কাশ্মীৰ আৰু জুনাগড়ে, কিয়নো এই ৰাজ্যসমূহে স্বাধীনতাৰ পূৰ্বে আৰু স্বাধীনতাৰ পাছতো ভাৰতবৰ্ষত অন্তৰ্ভুক্ত হ'ব বিচৰা নাছিল। তেওঁলোকে নিজকে স্বাধীনভাৱে ৰাখিবহে বিচাৰিছিল। এতিয়া আমি হায়দৰাবাদ আৰু মণিপুৰ ৰাজ্যকেইখন কেনেদৰে ভাৰতত অন্তৰ্ভুক্ত হ'ল সেই সম্পৰ্কে আলোচনা কৰিম। So students, now I am going to discuss about the Hyderabad problem. হায়দৰাবাদ ভাৰতৰ বৃহত্তৰ দেশীয় ৰাজ্য আছিল। পুৰণি হায়দৰাবাদৰ কিছু অংশ বৰ্তমানৰ মহাৰাষ্ট্ৰ, কৰ্ণাটক আৰু অন্ধ্ৰপ্ৰদেশৰ অন্তৰ্ভুক্ত। Hyderabad was the largest princely state of Indian territory. Its ruler, Mir Usman Ali Khan, titled as Nizam, was one of the world's richest men. অৰ্থাৎ যিখন ৰাজ্য ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ আছিলে সেই একেখন ৰাজ্যৰ শাসকজনকো আছিল পৃথিৱীৰ আটাইতকৈ ধনী ব্যক্তি। হায়দৰাবাদৰ জনসংখ্যাৰ 85% লোক হিন্দু আছিল, আৰু ইয়াৰ শাসক আৰু উচ্চ সামৰিক বা অসামৰিক বিষয়াসমূহ মুছলমান সম্প্ৰদায়ৰ আছিল। গতিকে এক প্ৰকাৰৰ বিভেদকামী মনোভাৱ
শাসক আৰু জনসাধাৰণৰ মাজত দেখা পোৱা গৈছিল এইখিনিতে আকৌ হায়দৰাবাদৰ যি শাসক যাক নিজাম বুলি জনা যায় তেখেতৰ যি শাসন আছিল সেয়া অত্যন্ত অপ্ৰেছিভ আছিল অৰ্থাৎ তেওঁ বিভিন্ন ধৰণৰ শোষণৰ মাজেৰে সেই ৰাজ্যৰ লোকসকলৰ ওপৰত নেতৃত্ব প্ৰদান কৰাৰ চেষ্টা কৰিছিল যাৰ বাবে নিজামৰ শাসনৰ বিৰুদ্ধে ৰাজ্যৰ শাসকসকলে আন্দোলন কৰাও দেখা পোৱা গৈছিল এই আন্দোলনত ৰাজ্যৰ সকলো ধৰণৰ ব্যক্তিয়ে অংশগ্ৰহণ কৰিছিল আনকি মহিলাসকলেও অংশগ্ৰহণ কৰা দেখা পোৱা গৈছিল Nizam wanted an independent status for Hyderabad and entered into the standstill agreement with India in November 1947. Hyderabadৰ শাসক নিজামে হায়দৰাবাদখনক স্বাধীনভাৱে ৰাখিব বিচাৰিছিল কিন্তু 1947 চনত নিজামে ভাৰতৰ লগত স্থিতা অৱস্থা বৰ্তাই ৰখাৰ চুক্তিও স্বাক্ষৰ কৰিছিল নিজামে অৱশ্যে আৰম্ভণিৰ পৰাই এই চুক্তিৰ প্ৰতি কোনো ধৰণৰ সন্মান আৰু অনুগত্য প্ৰদৰ্শন নকৰিলে ভাৰতবৰ্ষত সামিল হোৱাৰ পৰিৱৰ্তে নিজামৰ সম্পৰ্ক ভাল আছিল পাকিস্তানৰ সৈতে আৰু এইখিনি সময়তে নিজামৰ বিৰুদ্ধে হায়দৰাবাদৰ জনসাধাৰণৰ আন্দোলন ক্ৰমাৎ আৰু অধিক শক্তিশালী হৈ উঠিল এই আন্দোলন দমনৰ বাবে নিজামে মুছলিম সাম্প্ৰদায়িক শক্তিৰ পৃষ্ঠপোষকতাত গঢ়ি উঠা ৰাজাকাৰ্ছ নামৰ অৰ্ধসামৰিক শক্তি ব্যৱহাৰ কৰিলে এই সাম্প্ৰদায়িক সামৰিক শক্তিয়ে জনসাধাৰণৰ ওপৰত নিৰ্মম অত্যাচাৰ জাপি দিলে হত্যা লুণ্ঠনৰ উপৰিও ধৰ্ষণৰ দৰে পাশবিক অত্যাচাৰ চলালে এই শক্তিয়ে The Nizam used a paramilitary force known as Rajakar's as to suppress the people's movement. এনে পৰিস্থিতিত 1948 চনৰ 13 ছেপ্টেম্বৰ তাৰিখে ভাৰতীয় সৈন্য হায়দৰাবাদত প্ৰৱেশ কৰিলে তিনিদিনৰ পাছত নিজামে আত্মসমৰ্পণ কৰিলে সেই বছৰৰ নৱেম্বৰৰ মাহত ভাৰতবৰ্ষৰ লগত হায়দৰাবাদ সামিল হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ল এনেদৰে হায়দৰাবাদ ভাৰতবৰ্ষত অন্তৰ্ভুক্ত হ'ল Now we are going to talk about the problem of Manipur. এতিয়া আমি মণিপুৰৰ লগত জড়িত থকা সমস্যাৰ সম্পৰ্কে আলোচনা কৰিম মণিপুৰৰ মহাৰাজাৰ ভাৰতবৰ্ষৰ লগত এটা ভাল সম্পৰ্ক আছিল সেয়ে স্বাধীনতাৰ পূৰ্বে 1947 চনৰ 11 আগষ্ট তাৰিখে মহাৰাজা বুধচন্দ্ৰই ভাৰতবৰ্ষৰ লগত অন্তৰ্ভুক্তিৰ আৰ্হিপত্ৰত স্বাক্ষৰ কৰে এই চুক্তি মৰ্মে ভাৰত চৰকাৰে মণিপুৰক আভ্যন্তৰীণ স্বায়ত্ততা প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে It means that Maharaja Budchandra of Manipur had signed the instrument of accession with the Indian government before the independence, but on the assurance that the internal autonomy of Manipur would be maintained. অৱশ্যে জনসাধাৰণৰ হেঁচাত পৰি মহাৰাজা বুধচন্দ্ৰই ৰাজ্যখনত 1948 চনৰ জুন মাহত নিৰ্বাচন অনুষ্ঠিত কৰে আৰু সাংবিধানিক ৰাজতন্ত্ৰ প্ৰতিষ্ঠা কৰে এইখিনিতে তোমালোকে এটা কথা মনত ৰাখিবা যে সাৰ্বজনীন ভোটাধিকাৰৰ ভিত্তিত নিৰ্বাচন অনুষ্ঠিত কৰা মণিপুৰে হ'ল প্ৰথমখন ৰাজ্য means that under the public pressure election were held in Manipur in June 1948 hence constitutional monarchy was established in Manipur so you need to remember that Manipur was the first state to hold election based on the universal adult franchise গতিকে তোমালোকে সদায় মনত ৰাখিবা যে ভাৰতবৰ্ষত যদিও সম্পূৰ্ণ নিৰ্বাচন অনুষ্ঠিত হৈছিল 1952 চনৰ পৰা অৰ্থাৎ জেনাৰেল ইলেকশন আৰম্ভ হৈছিল 1952 চনৰ পৰা কিন্তু তাৰ বহু বছৰ আগতে 1948 চনতে মণিপুৰত সাৰ্বজনীন ভোটাধিকাৰ বা ইউনিভাৰ্সেল এডাল্ট ফ্ৰেঞ্চাইজৰ ওপৰত ভিত্তি কৰি নিৰ্বাচন অনুষ্ঠিত হৈছিল আনহাতে বিধানসভা গঠন হোৱাৰ পাছত মণিপুৰ ভাৰতবৰ্ষত সামিল হ'বনে নহয় হেলৈ বাদানুবাদ আৰম্ভ হয় ৰাজ্যিক কংগ্ৰেছে সামিলীকৰণৰ হকে উকালতি কৰাৰ বিপৰীতে অন্য ৰাজনৈতিক দলসমূহে তাৰ বিৰোধিতা কৰে ৰাজ্যৰ বিধানসভাত চলি থকা বিতৰ্কৰ মাজতে বিধানসভাৰ অনুমতি গ্ৰহণ নকৰাকৈ মণিপুৰৰ মহাৰাজা আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত
অসমৰ ৰাজধানী শিলঙত 1949 চনৰ 21 ছেপ্টেম্বৰ তাৰিখে চামিলীকৰণৰ চুক্তি স্বাক্ষৰিত হয়। জনসাধাৰণৰ নিৰ্বাচিত প্ৰতিনিধিৰে গঠিত বিধানসভাক আন্ধাৰত ৰাখি আৰু অৱমাননা কৰি স্বাক্ষৰ কৰা এই চামিলীকৰণ চুক্তিয়ে মণিপুৰত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। স্বাধীনতাৰ ঠিক পাছৰে পৰা উত্তপ্ত হৈ পৰা মণিপুৰৰ পৰিস্থিতিৰ বাবে বহুতেই এই চামিলীকৰণৰ চুক্তিকেই জগৰীয়া কৰে। Thus, the situation in Manipur even today remains critical. The merger agreement was signed in September 1949, but the Legislative Assembly of Manipur was not consulted, and there was anger and reaction in Manipur. গতিকে দেখা গ'ল যে ভাৰতবৰ্ষক এখন অখণ্ড ভাৰত ৰূপে প্ৰতিষ্ঠা কৰাৰ বাবে নেতাসকলে মণিপুৰকো ভাৰতবৰ্ষৰ অন্তৰ্ভুক্ত কৰি ল'লে। এনেধৰণে প্ৰায় আটাইবোৰ প্ৰিন্সলি ষ্টেটেই ভাৰতবৰ্ষৰ অন্তৰ্ভুক্ত হ'ল। Discuss about the linguistic reorganization of states. ভাষাভিত্তিক ৰাজ্য পুনৰ্গঠন। দেশ বিভাজন আৰু ৰাজশাসিত অঞ্চলসমূহৰ একত্ৰীকৰণে জাতি নিৰ্মাণ প্ৰক্ৰিয়াত সৃষ্টি কৰা প্ৰত্যাহ্বানৰ ঠিক পাছতেই ভাৰতবৰ্ষই জাতি নিৰ্মাণ প্ৰক্ৰিয়াত সন্মুখীন হোৱা আন এটা গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান আছিল ভাষাভিত্তিক ৰাজ্যসমূহৰ পুনৰ্গঠন। The reorganization of the states on the basis of language, a major aspect of national consolidation and integration, came to the fore almost immediately after independence. ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছত প্ৰিন্সলি ষ্টেটসমূহক ভাৰতবৰ্ষত অন্তৰ্ভুক্ত কৰা হ'ল। কিন্তু ইয়াৰ পাছতে ডাঙৰ সমস্যা এটা আহিলে যে ভাৰতবৰ্ষৰ ৰাজ্যসমূহক কিহৰ ওপৰত ভিত্তি কৰি বিভক্ত কৰা হ'ব। কাৰণ এইসমূহৰ ইণ্টাৰনেল বাউণ্ডাৰীজ বা আভ্যন্তৰীণ যি চাৰিসীমা সেয়া নিৰ্ধাৰণ কৰাটো অতি কঠিন কাৰ্য আছিল। আৰু এই ইণ্টাৰনেল বাউণ্ডাৰীজ বা আভ্যন্তৰীণ চাৰিসীমা নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত ভিত্তি হিচাপে গ্ৰহণ কৰা হৈছিলে ভাষা। আৰু ই অতি কঠিন কাৰ্য আছিল কাৰণ ভাৰতবৰ্ষ এখন বৈচিত্ৰ্যৰে পৰিপূৰ্ণ দেশ আৰু ভাৰতবৰ্ষত বিভিন্ন ভাষা ভাষীৰ লোকে বসবাস কৰে। গতিকে যদি ভাৰতবৰ্ষক এই ভাষাসমূহৰ ওপৰত ভিত্তি কৰি বিভক্ত কৰা হয় তেনেহ'লে অখণ্ড ভাৰতৰ যি সপোন নেতাসকলে দেখিছিল সেইটো কেতিয়াও পূৰ্ণ নহ'ব। গতিকে ভাষা ভিত্তিক ৰাজ্য গঠন কৰাটো আছিলে সেই সময়ত নেতাসকলৰ বাবে এটা ডাঙৰ ব্ৰিটিছসকলে ভাৰতবৰ্ষত শাসন কৰি থকা সময়ছোৱাত নিজৰ প্ৰশাসনিক সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি কৃত্ৰিমভাৱে প্ৰদেশ বা ৰাজ্যসমূহ গঠন কৰিছিল। ৰাজ্যসমূহৰ সীমাৰ লগত ভাষিক বা সাংস্কৃতিক পৰিচয়ৰ কোনো সম্পৰ্ক নাছিল। অৰ্থাৎ ব্ৰিটিছৰ অধীনত একোখন ৰাজ্য বা প্ৰদেশত বহুবোৰ ভাষিক সাংস্কৃতিক গোষ্ঠীৰ লোকে বসবাস কৰিছিল। অৰ্থাৎ ব্ৰিটিছৰ অধীনত একেখন ৰাজ্য বা প্ৰদেশত বহুবোৰ ভাষিক সাংস্কৃতিক গোষ্ঠীৰ লোকে বসবাস কৰিছিল। অৱশ্যে ভাৰতীয় জাতীয় কংগ্ৰেছে ব্ৰিটিছৰ এই কৃত্ৰিম প্ৰাদেশিক সীমাৰেখা মানি ল'ব খোজা নাছিল। স্বাধীনতা আন্দোলন তীব্ৰ হৈ উঠাৰ লগে লগে কংগ্ৰেছ নেতৃত্বই ভাৰতবৰ্ষৰ ৰাজ্য বা প্ৰদেশসমূহক ভাষাৰ ভিত্তিত পুনৰ গঠনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। আৰু ইয়াৰ পাছতে ভাৰতবৰ্ষৰ জনসাধাৰণেও স্বাধীনতা সংগ্ৰামৰ প্ৰতি আৰু অধিক আগ্ৰহী হৈ উঠিছিল। After independence, our leaders feared that the formation of linguistic state might lead to disintegration. Therefore, the central leadership decided to postpone the matter. ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিলে আৰু স্বাধীনতা লাভ কৰাৰ পাছত নেতাসকলৰ মনত সংশয় হ'ল যে এই প্ৰক্ৰিয়াই দেশত অধিক বিভেদকামী কৰি তুলিব আৰু সেয়েহে তেওঁলোকে এই সিদ্ধান্তক পিছুৱাই দিলে। 1948 চনত সেই সময়ৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ নেতৃত্বত এখন কমিটি গঠন কৰা হ'ল। সেই কমিটিয়ে পৰামৰ্শ আগবঢ়ালে যে যদিও ভাৰতবৰ্ষৰ ঐক্য সংহতি জাতীয় নিৰাপত্তা আৰু অৰ্থনৈতিক বিকাশৰ অগ্ৰাধিকাৰ প্ৰদান কৰাৰ বাবে ভাষাৰ ওপৰত ভিত্তি কৰি ৰাজ্য গঠন কৰাটো সম্ভৱ নহয়, কিন্তু অঞ্চলত ভাষা ভিত্তিক ৰাজ্য গঠনৰ দাবী অতি তীব্ৰ আৰু গণসমৰ্থন ব্যাপক, তেনে ক্ষেত্ৰত নতুন ৰাজ্য গঠনৰ চিন্তা গ্ৰহণ কৰিব পাৰি। এনে পৰিস্থিতিত
ভাষা ভিত্তিক ৰাজ্য গঠনৰ দাবী আৰু অধিক তীব্ৰ হৈ উঠিল তেলেগুসকলে পৃথক অন্ধ্ৰপ্ৰদেশ গঠনৰ বাবে গঢ়ি তোলা আন্দোলন এই ক্ষেত্ৰত অত্যন্ত শক্তিশালী আছিল violent movements started in the Telangana region of Old Madras state. This movement started demanding a separate Andhra Pradesh from Madras for the Telugu-speaking area. এই আন্দোলনৰ দ্বাৰা তেলেগুসকলে মাদ্ৰাজৰ তেলেগু ভাষী অঞ্চলক লৈ এখন পৃথক অন্ধ্ৰপ্ৰদেশ গঠনৰ আন্দোলন গঢ়ি তুলিলে বিশাল অন্ধ্ৰ আন্দোলন নামেৰে জনাজাত এই আন্দোলনত পৃথক অন্ধ্ৰপ্ৰদেশ গঠনৰ দাবী স্বাধীনতা আন্দোলনৰ এগৰাকী জনপ্ৰিয় নেতা পত্তি শ্ৰী ৰামালুৱে 1952 চনৰ 19 অক্টোবৰ তাৰিখে অমৰণ অনশন আৰম্ভ কৰিলে আৰু 15 ডিচেম্বৰ 1952 চনত অনশন কৰাৰ পাছত শ্ৰী ৰামালুৰ মৃত্যু হয় তেওঁৰ মৃত্যুৰ পাছত 3 দিন অন্ধ্ৰৰ চাৰিওফালে ব্যাপক অশান্তিয়ে বিৰাজ কৰিলে মাদ্ৰাজ বিধানসভাৰ বহু সদস্যই ইয়াৰ প্ৰতিবাদত পদত্যাগো কৰিলে এনে পৰিস্থিতিত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে 1952 চনৰ ডিচেম্বৰ মাহত পৃথক অন্ধ্ৰপ্ৰদেশ গঠনৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিলে অৱশেষত 1953 চনৰ অক্টোবৰ মাহত পৃথক অন্ধ্ৰপ্ৰদেশ ৰাজ্য গঠিত হ'ল গতিকে ইয়াৰ পৰা আমি গম পালো যে ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছত 1953 চনত প্ৰথমবাৰৰ বাবে অন্ধ্ৰপ্ৰদেশ আছিল এনে এখন ৰাজ্য যাক ভাষাৰ ওপৰত ভিত্তি কৰি গঠন কৰা হ'ল একে সময়তে তামিল ভাষী লোকৰ কাৰণে পৃথক তামিল ৰাজ্য গঠন কৰা হ'ল অন্ধ্ৰপ্ৰদেশ গঠন হোৱাৰ লগে লগে দেশৰ বিভিন্ন প্ৰান্তত ভাষাভিত্তিক ৰাজ্য গঠনৰ দাবী আৰু আন্দোলন প্ৰবল হৈ উঠিল As I have already told you that violent movements started in the Telangana region of Old Madras state. Putti Sri Ramalu undertook a first anti-date in October 1952, demanding separate state of Andhra Pradesh. He died during the first on 15 December 1952. After his date, a separate Andhra state was created in October 1953. The formation of Andhra Pradesh encouraged similar movements in other parts of the country. The central government was forced to appoint the 3-member State Reorganisation Commission in 1953. এনে পৰিস্থিতিত প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে 1953 চনৰ আগষ্ট মাহত ৰাজ্য পুনৰ গঠন আয়োগ গঠন কৰি দিয়ে এই কমিটিৰ সদস্যসকল আছিল ক্ৰমে ন্যায়াধীশ ফজল আলী কে এম পান্নিকাৰ আৰু হৃদয়নাথ কুঞ্জৰু 1955 চনৰ প্ৰতিবেদনত নীতিগতভাৱে ভাষাভিত্তিক ৰাজ্য গঠনৰ দাবী মানি লোৱা হয় অৰ্থাৎ the commission suggested linguistic reorganization of states on the basis of State Reorganization Commission 1953 reports. The State Reorganization Act was passed in 1956. 14 states and 6 union territories were created. ৰাজ্য পুনৰ গঠন আয়োগে প্ৰদান কৰা প্ৰতিবেদনৰ ভিত্তিত 1956 চনৰ নৱেম্বৰ মাহত ভাৰতীয় সংসদে ৰাজ্য পুনৰ গঠন আইন বা State Reorganization Act গৃহীত কৰে এই আইনৰ আধাৰত মুঠ 14খন ৰাজ্য আৰু 6খন কেন্দ্ৰশাসিত অঞ্চল গঠন কৰা হয় New states were created on the basis of language. In 1960, the state of Maharashtra and Gujarat were created. In 1966, Punjab and Haryana were created. অৰ্থাৎ ভাষাৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী সময়ত ৰাজ্যসমূহক পুনৰ গঠন কৰা হ'ল যেনে 1960 চনত বম্বে ভাষাৰ ভিত্তিত মহাৰাষ্ট্ৰ আৰু গুজৰাট নামৰ দুখন ৰাজ্যত ভাগ কৰা হয় আকৌ 1966 চনত পঞ্জাবক ভাষাৰ ভিত্তিত দুভাগ কৰি পঞ্জাবী ভাষীসকলৰ বাবে পঞ্জাব আৰু হিন্দী ভাষীসকলৰ বাবে হাৰিয়ানা ৰাজ্য গঠন কৰা হয় পৰৱৰ্তী সময়তো
ৰাজ্য পুনৰ্গঠন প্ৰক্ৰিয়া অব্যাহত থাকে। 1972 চনত হোৱা উত্তৰ পূব ভাৰতৰ পুনৰ্গঠন আৰু 2000 চনত গঠন কৰা 3খন নতুন ৰাজ্যয়ো ভাষাভিত্তিক ৰাজ্য গঠনৰ ধাৰাবাহিকতা সূচায়। 2014 চনত অন্ধ্ৰ প্ৰদেশক বিভক্ত কৰি তেলেংগানা নামৰ এখন নতুন ৰাজ্যৰো গঠন কৰা হয়। অৱশ্যে বৰ্তমান ভাৰতবৰ্ষত 28খন ৰাজ্য আৰু 9খন কেন্দ্ৰীয় শাসিত। In 1972, a major reorganization of state took place in northeast India. Meghalaya was separated from Assam in 1972. Manipur and Tripura emerged as a separate states in the same year. The state of Arunachal Pradesh and Mizoram came into being in 1987. In 1963, Nagaland had already become a state. In 2000, 3 new states, Jharkhand, Chhattisgarh and Uttaranchal, were created. The story of reorganization of states has not ended. There are many regions in the country where there are movements demanding separate and smaller states. However, the Telangana was created in the year 2014. At present, there are 28 states and 9 union territories, including the National Capital Territory of Delhi. Dear students, now I am going to discuss some important questions from this particular chapter. First one is, who was the first Prime Minister of India? Bharator Pratham Jan Pradhan Mantri কোন আছিল? Answer hol Jawaharlal Nehru. Second, on 14-15 August 1947, 2 nation states came into existence. One is India and what is the other name? 14-15 আগষ্ট 1947 চনত দুখন ৰাষ্ট্ৰৰ সৃষ্টি হ'ল। এখন যদি ভাৰতবৰ্ষ হয় তেনেহলে আনখন কি আছিল? Answer hol Pakistan. Which were the 2 cities that divided into communal zones at the time of partition? ভাৰতবৰ্ষ বিভাজনৰ পাছত দুখন ৰাজ্যৰ নাম লিখা যি দুখন ৰাজ্য সাম্প্ৰদায়িক মণ্ডল ৰূপে গঢ় লৈ উঠিছিল। ৰাজ্য দুখনৰ নাম হ'ল কলকাতা and Amritsar. Who was Sardar Vallabhbhai Patel? Sardar Vallabhbhai Patel কোন আছিলে? The first Home Minister of India. তেওঁ ভাৰতৰ প্ৰথমজন গৃহমন্ত্ৰী আছিল। Who was the chairman of State Reorganisation Commission? State Reorganisation Commission বা ৰাজ্য পুনৰ্গঠন আয়োগৰ chairman কোন আছিল? তেওঁ হ'ল ফজল আলী। 6 নম্বৰ কুৱেশ্যনটো হ'ল, what is the name of the first speech of Jawaharlal Nehru after independence? ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰাৰ পাছত জৱাহৰলাল নেহৰুৱে আগবঢ়োৱা প্ৰথমটো ভাষণক কি বুলি জনা যায়? Answer হল Trust with Destiny. Next, how many states and union territories were created under the State Reorganisation Act? ৰাজ্য পুনৰ্গঠন আইনৰ অধীনত কেইখন ৰাজ্য আৰু কেইখন ইউনিয়ন টেৰিটৰিজ বা কেন্দ্ৰীয় শাসিত অঞ্চল গঠন কৰা হৈছিল? Answer হল 14 state and 6 territories, অৰ্থাৎ 14খন ৰাজ্য আৰু 6খন কেন্দ্ৰীয় শাসিত অঞ্চল। Next, in which year the states of Maharashtra and Gujarat were created? কিমান চনত মহাৰাষ্ট্ৰ আৰু গুজৰাট গঠন কৰা হৈছিল? 1960 চন। In which year the state of Nagaland was created? কিমান চনত নাগালেণ্ড গঠন কৰা হৈছিল? 1963 চনত। In which part of India was first election held on the basis of universal adult franchise? ভাৰতৰ কোনখন ৰাজ্যত পোন প্ৰথমবাৰৰ বাবে সাৰ্বজনীন ভোটাধিকাৰৰ ওপৰত ভিত্তি কৰি নিৰ্বাচন অনুষ্ঠিত কৰা হৈছিল? এনসাৰটো হ'ল মণিপুৰ,
ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ বাবে ইয়াত কেতবোৰ 2 মাৰ্কছৰ questions আৰু 4 বা 6 মাৰ্কছৰ questions কিছুমান দিছো যিবোৰৰ এনসাৰ তোমালোকে নিজে উলিয়াবলৈ যত্ন কৰিবা প্ৰথমটো হ'ল what is nation building জাতি নিৰ্মাণ বুলিলে কি বুজা দ্বিতীয়টো হ'ল when was the state reorganization act passed name any one of the states which was created under this act ৰাজ্য পুনৰ্গঠন আইনখন কিমান চনত গ্ৰহণ কৰা হৈছিল আৰু এই আইনৰ অধীনত গঠন কৰা এখন ৰাজ্যৰ নাম লিখা 3 নম্বৰ কোৱেশ্চনটো হ'ল what is princely state দেশীয় ৰাজ্য বুলিলে কি বুজা 4 নম্বৰ কোৱেশ্চন what does it mean by two nation theory দ্বিজাতি তত্ত্ব বুলিলে কি বুজা 4 বা 6 মাৰ্কছৰ কোৱেশ্চন সমূহ হ'ল discuss the principles and difficulties involved in the process of partition বিভাজনৰ সময়ত ভাৰতবৰ্ষই গ্ৰহণ কৰা বিভিন্ন ধৰণৰ নীতি আৰু সন্মুখীন হোৱা সমস্যাসমূহৰ সম্পৰ্কে আলোচনা কৰা দ্বিতীয়টো discuss the consequences of partition of India ভাৰত বিভাজনৰ বিভিন্ন ফলাফলসমূহ আলোচনা কৰা third question to explain any 3 challenges for nation building faced by India at the time of its independence ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছত জাতি নিৰ্মাণৰ ক্ষেত্ৰত সন্মুখীন হোৱা তিনিটা সমস্যা সম্পৰ্কে আলোচনা কৰা 4 নম্বৰটো হ'ল what was the state reorganization commission what were its important recommendation ৰাজ্য পুনৰ্গঠন আয়োগ বুলিলে কি বুজা আৰু এই আয়োগে আগবঢ়োৱা ৰিকমেন্ডেশন সমূহ আলোচনা কৰা I have completed the discussion of nation building and its problems ছাত্ৰ ছাত্ৰীসকল মই ইতিমধ্যে জাতি নিৰ্মাণৰ প্ৰত্যাহ্বান এই চেপ্টাৰটোৰ বিভিন্ন ইম্পৰ্টেন্ট টপিক সমূহ ডিসকাস কৰি শেষ কৰিছো আশা কৰিছো ইয়াৰ পৰা তোমালোকে লাভান্বিত হৈছা এনেদৰে মই অন্যান্য চেপ্টাৰ সমূহ ডিসকাস কৰি গৈ থাকিম গতিকে তোমালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু নতুন নতুন ভিডিঅবোৰ চাই থাকিবা আজিলৈ ইমানতে এৰিছো ধন্যবাদ